क'क्राझार जिल्लानि सिङाव थानाय बबानिपुराव न' फारसे फैबाय थानाय समाव ओनसोलनि सासे लाइमोनखौ गाग्लोबनाय जाथाया गोबां गिखांनाय सोमजिहोदों। बावैसो सिगां दुथांफोरनि गिख्रंथाव गाग्लोबनायाव गोब्राब जोखोम जानायलाय बबानिपुर गामिनि बिसाल दासआ फाहामथाय लागासिनो दं होननानै मिथिनो मोननाय जादों। बे समावनो जाथायाव जोखोम जानाय सेंग्रानि बिमा सबित्री दासआ दिनै क'क्राझार सदर पुलिस थानायाव एफआइआर होदों होननानै फोरमायो। अजद बादियैब्ला क'क्राझार सदर थानानि सिङाव थानाय फादरघाटनि थागिबि सदर दास आरो बिथांनि सानै लोगोफोरा मैया हरनि 9:30 रिंगासोआव बबानिपुर ओनसोलाव थाबथाना दंमोन। बेनि उनावनो ओनसोलनि सासे सेंग्रा बिसाल दासआ हराव गावनि न' फारसे थाबायनानै थांबाय थादोंमोन। बे समावनो दुथां सुबुंफोरा जेबो सोदोब होआबालासिनो बिनि खर'आव दंफां थुख्राजों बुनानै खारखोमादोंमोन। जाथायनि दान्दिसे उनावनो ओनसोलनि मोनसे न'खराव जोखोम जानाय सुबुङा दरजा बुफैयो आरो खर'आव गोब्राब जखम जानाय बिसाल दासखौ थाबैनो क'क्राझार मेडिकेल कलेजाव लांनाय जायो आरो साबसिन फाहामथायनि थाखाय हरसे बरपेटा मेडिकेल कलेजाव दैथायहरनाय जायो। बे समाव गाग्लोबजाग्रा न'खरा दुथांफोरनि बेरेखायै क'क्राझार पुलिस थानायाव एफआइआर होयो आरो दुथांफोरखौ खानांगौ होनना दाबि खालामो। खौरांगिरिफोरनि सिगाङाव मा बाथ्रा फोरमायखो आबुङै मिथिना लानि फै। আপোনাৰ দোকানৰ পৰা গৈ আছিল, গৈ থাকোঁতে মালিকে মানে মেইন ৰাস্তাত নমাই দিছে। তাৰ পৰা অকণমান ভিতৰত সোমাই যাব লাগে, নন্দুপাৰা পথ বুলি হয়, ভৱানীপুৰ নতুন নন্দুপাৰা পথ। তাতে সোমাই যাব ধৰাতে মানে আগপিনে ৰখি আছিল সিহঁতে, আন্ধাৰত ৰখি আছিল। শৰৎ দাস বুলি এজন আছে, সি মানে পেচেণ্টজনে কৈছে শৰৎ দাস বুলি আছিল আৰু দুজনক মানে চিনি নাপায়, সিও চিনি নাপায়। তাৰপিছত সি আগুৱাই গ'ল, অলপমান আগুৱাই যাওঁতে পিছপিনৰ ফালৰ পৰা এডাল বাটাম লৈ আহি কেনে পূৰা মাৰি দিছে মূৰত, এই বিশাল দাসক, শৰৎ দাসে। তাৰপিছত মাৰি দি কেনে বাগৰিছে। বাগৰাৰ পিছত সি মানে চিঞৰিব ধৰাতে সি মানে গালি পাৰি পূৰা মাৰি আছে, ইয়াক মাৰি আছে। মাৰোতে মানে বেহুচ, সি মানে একো ক'ব নোৱাৰে। তাৰপিছত লোকেলৰ মানুহবিলাক শুনা পাইছে, চিঞৰা শুনা পোৱাতে লোকেলৰ মানুহখিনি আহিছে, আহি কেনে চিভিল হস্পিটেলত লৈ আহিছে। এইটো অনুমানিক 9:20-15 এনেকুৱা হ'ব। এইটো কোনো মানে কিবা নাছিল, নাই কোনো কাৰণ নাই, বিনা কাৰণত। আগৰ পৰা মানে তাৰ দোকানত কাম কৰিছিল যেনিবা, সি কাম কৰোঁতে কাম এৰি দিছে, সেইটো কাৰণে আক্ষেপ কৰি আছিল যে মোৰ দোকানৰ পৰা কাম এৰি দিছে, এইটোৰ কাৰণে আক্ষেপ। আগতো হৈছে, কোকৰাঝাৰ থানাত এফআইআৰ দিয়া আছে, কিন্তু একো একশ্যন লোৱা নাই। কিমান দিন আগতে আৰু এনেকুৱা অনুমানিক 3-4 মাহ। কি কৰিছিল তেতিয়া মানে মাৰামাৰি কৰিছিল। এই FCA গুদামটো আছে নহয়, FCA গুদামৰ সন্মুখত। কালিতো মানে মাৰো বুলি মাৰিছিল, কিন্তু নমৰিল, ভাগ্য ভাল। এতিয়া চিৰিয়াছ কণ্ডিশ্যনে আছে। এফআইআৰ দিয়া হৈছে। পুলিচে এতিয়ালৈকে একো কোৱা নাই। কালি এফআইআৰ কপি ল'ব কৈছে আৰু পুলিচে এতিয়ালৈকে পলাতক অৱস্থাত থকা বুলি কৈছে। বহুত ঘৰত গৈ কেনে বলেৰো পিকআপ লৈ গৈ কেনেও মানে দম দিব যায়, মাৰি পেলাব বুলি কৈছে। ল'ৰাটো এইটো শান্তিনগৰ পাথৰঘাট বুলি কয়, তাৰে ৱাৰ্ড নম্বৰ 3। ইয়াৰ মোবাইল ৰিপেয়াৰিং দোকান। শৰৎ দাস। পুলিচ তাৰ দাদাক আটক কৰিছে, ভৰত দাস। হয়, নাই, সেই পলাতক অৱস্থাত আছে এতিয়া। কি ক'ব আৰক্ষীক বা প্ৰশাসনক? প্ৰশাসনৰ এটাই যে উচিত শাস্তি লওক, প্ৰশাসনৰ পৰা সেইটোৱে যেন আমি পাৰ্চনেলি একো ল'ব নালাগে। স্যার, আমি ঘৰতে আছিলোঁ, আমিতো নাজানো। মোৰ ল'ৰা কামৰ পৰা যাই আছিল, তেতিয়া আমাক পাব্লিকগুলো যাই কৈছে তোমাৰ ল'ৰা পৰি আছে। পিছত মই দৌৰাই গৈছোঁ, যাই ফিট হৈছোঁ দুবাৰ। ল'ৰাটোৰ অৱস্থা দেখি পিছত হস্পিটাললৈ লৈ গৈছোঁ। ডাক্তাৰগুলা দেখি আছে, চিলাই কৰি আছে। মই মানি ঘৰত কাম কৰোঁ,
ওর দেউতা নাই, দেউতা মারা গেছে। আমি শাস্তি চাও, মোর একটাই লড়া। কিহৰ কাৰণে মারছে আপনার লড়া? মারছে ওর দোকানে কাম করিয়াছিল, এতে না করে কয়েকবার ধমকি দিছে যে মোর দোকানে এড়িয়ে দিছিস, কি এড়িয়ে দিবার লাগে, এনেকা ধমকি দিয়ে থাকে। কি নাম জনে মারছে মানুহজনক? বিশাল দাস মোর লড়া নাম। নহয় যিয়ে মারছে শরৎ দাস শরৎ দাসে মারিছে বিশাল দাস। মই শাস্তি চাও। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।